সকলোকে গুড মৰ্নিং। গাড়ীকেইখন অকণমান অভাৰটেক কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হৈছে আপোনালোকে অনুমান কৰিব পাৰিছেনে আজিৰ ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক কি দেখাব বিচাৰিছোঁ? এনে লাগিছে যেন পাহাৰৰ ওপৰলৈ গৈ আছোঁ, পাহাৰৰ ওপৰৰ এক দৃশ্যই দেখা পাম, কিন্তু এনে নহয়। ভিডিঅ'টো আপোনালোকে চাওক, নিশ্চয় দেখিব মই কি দেখাবলৈ গৈ আছোঁ। কৌতূহল নজন্মাও বাৰু। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কলীয়া ভোমোৰা সেতুৰ বিষয়ে এটি চমু আভাস দাঙি ধৰিম। এয়া চাওক, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দ্বিতীয়খন দলং কলীয়া ভোমোৰা সেতু। এই দলংখনে অসমৰ শোণিতপুৰ আৰু নগাঁও জিলাক সংযোগ কৰিছে। 3.3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল 1981 চনত। দলংখনৰ নিৰ্মাণ কাৰ্য শেষ হৈছিল 1987 চনত আৰু নিৰ্মাণ কাৰ্য শেষ হোৱাৰ একেই বছৰতে 1987 চনতে মুকলি কৰা হ'ল। মুকলি কৰিছিল প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী। আহোম সেনাপতি বৰফুকন কলীয়া ভোমোৰাৰ নামেৰে এই দলংখনৰ নামাকৰণ কৰা হৈছিল কলীয়া ভোমোৰা সেতু নামেৰে। যথেষ্ট সংখ্যক গাড়ী অহা যোৱা কৰি থকাৰ বাবে দলংখন মুক্তভাৱে মোৰ কেমেৰাত আবদ্ধ নহ'ল। দলঙৰ আগটোপৰা নিশ্চয় পাবলৈ হৈছোঁ। এনেকৈ আমি আহি শোণিতপুৰ জিলাৰ ভেটিত থিয় দিম আৰু ইয়াৰ লগে লগে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিম। গতিকে কেনে লাগিল জনাব। ধন্যবাদ।